মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদন, অলপ আগত আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াই এটা কথা উত্থাপন কৰিছিলে যে আজি সদন চলি থকাৰ সময়ত আমাৰ সন্মানীয় সদস্য কমলেশ দেৱ পুৰকাষ্ট ডাঙৰীয়াই ইয়াত এটা আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ডছ মানে ইউজ কৰিছে, গতিকে সেইটোৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে। গতিকে সেইটোৰ ক্ষেত্ৰত মই চব চালোঁ প্ৰচিডিংটো, আৰু প্ৰচিডিংটোত যিটো তাত উল্লেখ কৰা হৈছিলে সন্মানীয় সদস্যই, সেয়া এটা এজ পাৰ ৰুল এইটো কৰিব নাপায়, পাৰ্লিয়ামেণ্টাৰী মানে ৱৰ্ডছটোত নপৰে বা তেনেকুৱা ধৰণৰ আমি সদনত মানে ক'ব নাপায়। তাৰ কাৰণে সেইটোৰ ওপৰত মই সদস্য ডাঙৰীয়াক উঠাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, হয় এইটো ভালে কথা, আৰু সদনখন ৰুলছ মতে চলিব লাগে, আৰু যিটো ৰুলছ আছে ৰুলছৰ বাহিৰত আমি যাব নোৱাৰি, এইটো ভালো কথা। আৰু আজি এটা ভাল এটা ইনষ্টেঞ্চ হৈছে, ভাল এটা হেৰি হৈছে, আগন্তুক দিনত সদনখন ৰুলছ মতে চলিব। মোৰ কথাটো হৈছে কি অধ্যক্ষ মহোদয়, আমি সঁচা আৰু মিছাক মিছা ক'ব লাগিব, আৰু আমাৰ এই গাৰ্ডছটো আছে, যদি কিবা ভুল